हेलो एवरीवन आज मैं এটা ৰেচিপি লৈ আহিলোঁ আৰু সেইটো হৈছে মটন টিক্কা ৰেচিপি একেবাৰে সহজভাৱে বনাইছোঁ আৰু এই মটন টিক্কা আপুনি এবাৰ বনাই বহু দিনলৈ ফ্ৰিজত ষ্ট'ৰ কৰি থব পাৰে আৰু কেনে ধৰণে ষ্ট'ৰ কৰি থব পাৰে মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দি দিম আৰু লগতে আপোনালোকে যদিহে এই চেনেলটো প্ৰথমবাৰলৈ আহিছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক আৰু কমেন্ট এটাও কৰি দিব আৰু লগতে ফ্ৰেন্ড আৰু ফ্যামিলিৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এতিয়া এই মটন টিক্কা বনাবলৈ মই কি ব্যৱহাৰ কৰিছো চাই লওঁ আহকচোন मटन टिक्का बनाবলৈ মই ইয়াতে প্ৰায় 300 পৰা 400 গ্ৰাম মটন কিমা লৈ লৈছো মই মিক্সিত মটন কিমাখিনি পিছি লৈছো আৰু লগতে ইয়াতে মই অকমান ভেজিটেবলছ লৈছো আৰু হেয়া আছে ক্যাপসিকাম এটা মিহিকৈ কাটি লৈছো জলকীয়া মিহিকৈ কাটি লৈছো এক ডাঙৰ চামুচ আদা নহৰু পিছা লৈ লৈছো আদা আৰু নহৰু এক ডাঙৰ চামুচ কৈ লৈছো দুইটাৰে আৰু লগতে এটা পিয়াজ মিহিকৈ কাটি লৈছো ধনিয়া পাত আৰু অকমান বুটৰ দাইল পিছি লোৱা লৈ লৈছো বুটৰ দাইল আসলতে মই ফ্ৰিজ কৰি থৈছিলো আৰু তাৰ পৰাই মই অকমান উলিয়াই লৈ লৈছো বুটৰ দাইলখিনি কিমাখিনি বান খাবৰ কাৰণে সহায় কৰে আৰু লগতে ইয়াতে মই গুৰি মছলা লৈ লৈছো মছলা আপুনি নিজৰ পছন্দ অনুযায়ী দি দিব পাৰে সৰু চামুচেৰে এচামুচ মই ইয়াতে মিট মছলা লৈ লৈছো সৰু চামুচেৰে এচামুচ জিৰা পাউডাৰ তাৰ পিছত এচামুচ ধনিয়া পাউডাৰ এচামুচ মই জালুকৰ পাউডাৰ লৈছো আৰু কাশ্মীৰী মিৰ্চ আৰু লগতে অকমান হালধি পাউডাৰ লৈছো আৰু জোখমতে মই ইয়াতে নিমখ লৈ লৈছো আৰু লগতে ইয়াতে মই বান খাবৰ বাবে এটা কণী ব্যৱহাৰ কৰিম আৰু লগতে ব্ৰেডৰ এটা স্লাইস মই ইয়াতে ব্যৱহাৰ কৰিম এতিয়া এটা পাত্ৰত মই কিমাখিনি দি দিছো আৰু লগতে তাত গুৰি মছলাখিনি দি দিছো আৰু মছলা আপুনি নিজৰ পছন্দ অনুযায়ী কম বেছি কৰি ল'ব পাৰে লগতে আদা নহৰু পিয়াজখিনি মই দি দিছো আৰু ইয়াতে ক্যাপসিকামখিনি দি দিছো আৰু কণী এটা ভাঙি দি দিছো কণীটো দিলে মটনখিনি বৰ ধুনীয়াকৈ বান হৈ যায় আৰু এতিয়া মই এই ব্ৰেড পিস অকন পানীত তিয়াই লৈ লৈছো আৰু তাৰ পিছত পানীখিনি ভালদৰে চেপি ইয়াতে দি দিছো এতিয়া গুটেখিনি মই ধুনীয়াকৈ মিহলাই লৈ লম ভালদৰে মিহলি কৰি ল'ব যাতে মছলাখিনি কিমাৰ লগত ভালদৰে চাৰিফালে মিক্স হৈ যায় মই মটনখিনি কেতিয়াবা অকমান পানী থাকিলে ইয়াৰ মিশ্ৰণখিনি অকমান ঢিলা টাইপত লাগে তেতিয়া আপুনি ইয়াতে অকমান কৰ্নফ্লোৰ নহলে ময়দা দি দিব মোটাত যেহেতু কৰ্নফ্লোৰ আছিল সেইবাবে মই এক ডাঙৰ চামুচৰ জোখত কৰ্নফ্লোৰ দি দিছো আৰু ভালদৰে গুটেখিনি মিহলি কৰি লৈ লম আৰু যদিহে ঢিলা টাইপ হৈ নাথাকে তেতিয়াহলে আপুনি কৰ্নফ্লোৰ নিদিলেও হৈ যাব কাৰণ যেহেতু ইয়াতে কণী দিয়া আছে পান খাবৰ বাবে অকমান বুটৰ দাইলু দিয়া আছে আৰু ব্ৰেড এপিসো দিয়া আছে যদিহে ঢিলা টাইপত থাকে তেতিয়া কৰ্নফ্লোৰ দি দিব আৰু এতিয়া দেখিছেনে ভিডিও ধুনীয়াকৈ মিশ্ৰণখিনি ৰেডি হৈ গৈছে আৰু অকন ডাঠ লাগিছে এতিয়া ভিডিও দেখুৱাৰ দৰে মটন টিক্কা কেইটা শেপ দিয়া হৈছে আসলতে টিক্কা কেইটা বনাই থাকোতে মই কেমেৰাটো অন কৰা নহলে হেইভাবে দেখুৱা নহল মই এনেকে ভিডিও দেখুৱাৰ দৰে চেপেটাকৈ টিক্কা কেইটা বনাই লৈ লৈছো আৰু ইয়াৰে এখন প্লেট মই এতিয়া বনাম আৰু এখন মই ষ্ট'ৰ কৰিম ষ্ট'ৰ কৰাৰ পদ্ধতি মই দুটা দেখুৱাই দিম এটা হৈছে আপুনি এনেকৈ অকমান সময় মানে 1 পৰা 2 ঘণ্টা মান ফ্ৰিজাৰত থৈ দিব আৰু যেতিয়া এই টিক্কা কেইটা টান হ'ব তেতিয়া আপুনি এয়াৰটাইট কন্টেইনাৰত টিক্কা কেইটা ভৰাই ৰেফ্ৰিজাৰেটৰত মানে ফ্ৰিজাৰত থৈ দিব পাৰে আৰু এখন প্লেট মই স্টিম কৰি ষ্ট'ৰ কৰিম আৰু স্টিম কৰি ষ্ট'ৰ কৰিলে টিক্কা কেইটা আপুনি বহুত দিনলৈকে ষ্ট'ৰ কৰিব পাৰে আৰু যদি হে কেঁচা কৈ মানে লগালগ ষ্ট'ৰ কৰি ৰাখে তেতিয়াহলে আপুনি 1 পৰা 2 সপ্তাহৰ ভিতৰত শেষ কৰিব আৰু মই ভাপত দি ষ্ট'ৰ কৰিলে প্ৰায় এমাহলৈকে টিক্কা কেইটা ব্যৱহাৰ কৰো এতিয়া ভিডিওত দেখুৱাৰ দৰে এটা কেৰাহীত মই গৰম পানী উতলিব দিছো আৰু তাৰ ওপৰত মই এখন চালনী দিছো আৰু চালনীৰ ওপৰত এটা কৈ মই টিক্কা কেইটা দি গৈছো আৰু চালনীখনত মই অকমান তেল লগাই লৈছো যাতে টিক্কা কেইটা তাত আঠা লাগি নধৰে আৰু এনেকৈ ভাপত টিক্কা কেইটা দি দিলে ষ্ট'ৰ কৰিবলৈ ভাল হয় আৰু বেছি দিনলৈকে ভালে থাকে মমো যেনেকৈ আমি স্টিম কৰো তেনেকৈ আমি এই টিক্কা কেইটা ষ্ট'ৰ কৰিম প্ৰায় 7 পৰা 8 মিনিট মান সময় স্টিম কৰাৰ পিছত টিক্কা কেইটা ৰেডি হৈ যাব আৰু এই টিক্কা কেইটা মই এতিয়া বনাম এই কেইটা আৰু আপুনি যদি নবনায় এনেকৈ এই টিক্কা কেইটা ফ্ৰিজাৰত থৈ দিব আৰু তাৰ পিছত যেতিয়া কোন টান হ'ব উলিয়াই আনি এয়াৰটাইট কন্টেইনাৰত ভৰাই দি দিব 7-8 মিনিট মান সময় পিছত এয়া মই দেখুৱাই দিছো টিক্কা কেইটা বৰ ধুনীয়াকৈ স্টিম কৰা হৈ গৈছে আৰু এতিয়া মই এটা কৈ তাৰ পৰা নমাই লৈ লম এতিয়া আপোনালোকে ভিডিও দেখিছে স্টিমত দিয়া টিক্কা আৰু ফ্ৰেছ যিকেইটা বনাইছিলোঁ সেই টিক্কা কেইটা দেখিবলৈ বেলেগ বেলেগ হৈছে কিন্তু খাবলৈ
সোৱাদ একেই হয়। এতিয়া মই ষ্টিমত দিয়া টিক্কাকেইটা ঠাণ্ডা হ'বলৈ দি দিছোঁ। আৰু এতিয়া আনফালে মই এখন ফ্ৰাই পেন গেছত বহুৱাই দিছোঁ আৰু তাত তেল অকণমান দি তেলখিনি গৰম হৈ উঠাত মই টিক্কাকেইটা তাত দি দিছোঁ আৰু গেছটো কমাই দি দিছোঁ আৰু কম জুইত মই টিক্কাকেইটা ফ্ৰাই কৰি লওঁ। আপোনালোকেও এনেধৰণে মাটন টিক্কা বনাই চাবচোন, খাবলৈ বিৰাটেই সোৱাদ লগা হয়। প্ৰায় 3 মিনিটমান সময় এটা ফালে অকণমান ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ আৰু তাৰপিছত মই টিক্কাকেইটা ওলোটাই দি দিছোঁ। এয়া দেখিছেনে, টিক্কাকেইটা বৰ ধুনীয়াকৈ এটা ফালে ৰঙচুৱা হৈছে। এতিয়া আনটো ফালে এনেধৰণে ৰঙচুৱা হোৱাকৈ মই ভাজি লৈ ল'ম। দুয়োটা ফালে ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ আৰু টিক্কাকেইটা বৰ ধুনীয়াকৈ সিজি যোৱাৰ পিছত মই ফ্ৰাই পেনৰ পৰা টিক্কাকেইটা নমাই লৈ ল'ম। প্ৰায় 10 মিনিটমান সময়ৰ ভিতৰতে টিক্কাকেইটা বৰ ধুনীয়াকৈ হৈ যায়। মই একেবাৰে কম জুইত ভাজিছোঁ, সেইবাবে 10 মিনিটমান সময় লাগিছে। আৰু আপুনি যদি অকণমান গেছটো বঢ়াই দিয়ে তেতিয়াহ'লে আপোনাৰ হয়তো 7-8 মিনিটতো টিক্কাকেইটা ৰেডি হৈ যাব। এতিয়া মোৰ টিক্কাকেইটা ধুনীয়াকৈ ৰেডি হৈ গৈছে আৰু এখন প্লেটত মই ধুনীয়াকৈ টিক্কাকেইটা সজাই দি দিলোঁ। আৰু আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন। আৰু লগতে এই ভিডিঅ'টো ভাল লাগিলে ফ্ৰেণ্ড আৰু ফেমিলিৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ।